হয় আপোনাৰ এই চাহা দোকানত চাহা মোবাইল হয় চাহা মোবাইল এণ্ড জেৰক্স হয় হয় আপোনাৰ এই চাহা মোবাইল হয় মোবাইল দোকানত হয় আপোনাৰ ছেকেণ্ড হেণ্ড মোবাইল আৰু হয় ছেকেণ্ড হেণ্ড মোবাইল মোৰ দোকানৰ নামটো চাহা মোবাইল এণ্ড জেৰক্স হয় মোৰ তাতে আপুনি ছেকেণ্ড হেণ্ড মোবাইলৰ পৰা নতুন ফোনো পাই যাব নতুন মোবাইল লাগে ছেকেণ্ড হেণ্ড মোবাইল লাগে বা ৰিপেয়াৰিং লাগে সকলো ধৰণৰ কাম ইয়াতে পাই যাব আপুনি কি মোবাইল পোৱা যায় ইয়াতে পাব আপুনি আইফোনৰ পৰা আপুনি ওৱান প্লাছৰ গোটেইখিনি পাই যাব গুগল পিক্সেল টিক্সেল গোটেইখিনি আছে ইয়াতে মই ওলাই দিছোঁ আপুনি দেখাই দিব আৰু বহুখিনি মোবাইল আছে যিখিনি ঠাই নোহোৱাৰ কাৰণে মই ওলাই দিব পৰা নাই দামটো কিমানৰ আছে দামটো আপোনাৰ যদি নৰ্মেল এণ্ড্ৰইড ফোন মানে কিছুমান মানুহ থাকে না কাম চলাবৰ কাৰণে লয় মোটামুটি 25,000-30,000 টকাৰ পৰা পাই যাব আইফোনটো কিমান ল'ব আইফোন আপোনাৰ ষ্টাৰ্টিং 7,000-ৰ পৰা পাব 7,000-ৰ পৰা হয় 7,000-ৰ পৰা একদম আপুনি মোটামুটি 35 পাই যাব হয় নতুন যেনিবা ধৰক আপোনাৰ আইফোন 11 যেনেকৈ আইফোন 11টো আপোনাৰ 45-46 এনেকুৱা দাম আছে আৰু আপোনাৰ এইটো এতিয়া যদি আপুনি লয় একদম নতুন কণ্ডিশ্যনত যদি থাকে ইয়াতে মই ওলাই দিছোঁ কণ্ডিশ্যন হিচাপত থাকে যদি সকলোখিনি পাৰ্টছ যদি নতুন থাকে অৰিজিনেল থাকে আৰু মোবাইলৰ কণ্ডিশ্যন যদি ভাল থাকে মোটামুটি এৰাউণ্ড 20,000লৈকে আহি যায় আৰু যদি কোনোবা ধৰক আপোনাৰ যেনিবা কোনোবা ডিছপ্লে প্ৰব্লেম আছে বা বেটাৰী মেছেজ আহিছে তেনেকুৱা ফোনকেইটা আইফোন 11 হ'লে আপোনাৰ মোটামুটি ধৰক 16-17ত পাই যায় 16-17ত হ'ব মোৰ এইটো আগতে মোৰ দোকানত আগতে নতুন ফোনৰ কামেই কৰিছিলোঁ এইটো ছেকেণ্ড হেণ্ড ফোন বিক্ৰী কৰা হ'ল আজি মোটামুটি 2 বছৰ 2.5 বছৰমান হ'ব হয় হয় ভাল কাষ্টমাৰ আহি আছে হয় মানুহ কাষ্টমাৰ ভাল পাই আছোঁ আৰু কাষ্টমাৰক আমি ছাপৰ্ট দিওঁ যিহেতু কাষ্টমাৰ আহিবই আহে বহুত দূৰৰ পৰা আহি আছে টংলাৰ পৰা এইফালে হৰিচিঙাৰ পৰা আহে ভৈৰৱকুণ্ডৰ পৰা আহে অৰুণাচলৰ বহুত কাষ্টমাৰ মই পাওঁ অৰুণাচলৰ পৰা আহি থাকে ভূটানৰ পৰাও আহে বা এইফালে খাৰুপেটাৰ পৰা হয় হয় নতুন মোবাইল ইফালে আছে নতুন মোবাইল আপুনি গোটেইখিনি পাই যাব নতুন মোবাইল আপুনি মোটামুটি 30,000লৈকে যিখিনি আছে 30লৈকে ভিতৰত পাই যাব 30,000লৈকে তাৰ ওপৰৰ ফোন মই মানে বেছি নাৰাখোঁ যিকেইটা ৰানিং মডেলৰ হয় তেনেকুৱা বাজেট মোবাইল যিকেইটা গোটেইখিনি আছে হয় ৰিপেয়াৰিং আপুনি গোটেইখিনি পাব আপোনাৰ একদম চিপ লেভেললৈকে মাদাৰবোৰ্ডৰ কোনোবা ধৰক পাৱাৰ আই চি বেয়া হৈ গৈছে বা মোবাইলটো চলি থাকোঁতে গেম খেলি থাকোঁতে মাদাৰবোৰ্ড বেয়া হৈ গৈছে মাদাৰবোৰ্ডৰ আই চি এম চি গোটেইখিনি কাম কৰা হয় CPU গোটেইখিনি কাম হৈ যাব ইয়াতে হয় মোবাইলৰ গ্ৰাফিক্স যোনটো থাকে গ্ৰাফিক্স মই আপোনাক দেখাই দিছোঁ দুটামান দেখাওঁ এনে দামকেইটা লিখা আছে তাৰ পৰা অলপ চলপ মই কমাই দিম কিছুমান ডিছকাউণ্ট কৰি দিম অলপ চলপ 5% 10% ডিছকাউণ্ট কৰি দিম কিন্তু বিশেষ তেনেকুৱা ডিছকাউণ্ট নহয় যেনেকুৱা যোনটো 5,000 লিখা আছে আপুনি বোলে আহি কৰি 5,000 কৈছে 10,000টো তেনেকুৱা নহয় মানে 10% আপ টু 10% ডিছকাউণ্ট পাই যাব আপোনাৰ এতিয়া এইটো চাব এইটো IQ আছে IQ Z3 5G ফোন হয় 128GB ৰেম আছে এইটো 14,000 টকা আহিব লগত আপুনি 10 মাহৰ ৱাৰেণ্টি আছে এইটো 10 মান্থছ ৱাৰেণ্টি হৈ যাব OnePlus এইটো আছে Note C আছে এইটো আপোনাৰ 15,000 টকা আহিব অৰিজিনেল ডিছপ্লে একো ৰিপেয়াৰিং কৰা নহয় এইটো ৰিপেয়াৰিং নকৰা একো হয় 15,000 টকা এইটো আহি যাব 6 মান্থ ৱাৰেণ্টি পাই যাব তাৰপিছত এইটো আপোনাৰ আছে OnePlus 7 Pro এইটো চাব মই এটা দেখাওঁ পপ আপ কেমেৰাৰ হয় এইটো কাৰ্ভ ডিছপ্লেৰ লগত আহিছে কাৰ্ভ ডিছপ্লেত আহিব এইটো 16,000 দাম হ'ব প্ৰাইচটো 16,000 হ'ব হয় এইটো পপ আপ কেমেৰা হয় কেমেৰা কোৱালিটি ভাল বহুত ভাল আছে গেমৰ কাৰণেতো বহুত ভাল মোবাইল এইটো নতুনত দাম আছে এইটো 50,000 দাম আছে নতুনত মোবাইলটো ভাল আছে তাৰপিছতে আপোনাৰ আছে মোবাইল ইয়াতে দেখাই দিব ইয়াতে গোটেইখিনি আছে এইটো আপোনাৰ আছে কিছুমান মোবাইল আছে এইটো আছে আপোনাৰ গুগল পিক্সেল আছে এইটো পিক্সেল 6 এইটো পিক্সেল 6 আছে এইটো অৰিজিনেল ডিছপ্লেৰ লগত একো ৰিপেয়াৰিং একো নকৰা মোবাইল আছে একদম ভাল কণ্ডিশ্যনত আছে এইটো যদি লয় 18,000 দাম হ'ব 18,000ত গুগল পিক্সেল পাই যাব তাৰপিছত আপোনাৰ এইটো আছে 4A আছে এক্সেছ আছে এইটো আছে এক্সেছ মেক্স আছে এইটো মাত্ৰ 16,000 পাব এক্সেছ মেক্স এইটো তাৰপিছত এইটো আছে আপোনাৰ আইফোন X হয় 256GB ষ্ট'ৰেজ হয় এইটো 256GB এইটোও পাই যাব আপোনাৰ মোটামুটি 16 মানত পাই যাব 16,000ত এইটো আইফোন X 256GB আৰু ইয়াতে আছে আইফোন আছে 12 মিনি এটা পাব আপুনি এইটো 12 মিনি আছে এইটো আপোনাৰ 64GB হয় 12 মিনি 5G ফোন হয় এইটো আপোনাৰ 15,700 টকাত পাব মাত্ৰ এইটো বেটাৰীটো অলপ কম আছে বেটাৰী হেল্থটো কম আছে মাত্ৰ বাকী মোবাইল পুৰা অ'কে আছে ভাল মোবাইল পাই যাব আপুনি আহক আহিলে তেতিয়া গম পাব দামকেইটা এইটো আছে আপোনাৰ Note 2T আছে OnePlus Note 2T একদম নতুন কণ্ডিশ্যনত আছে 11,500 টকাত হ'ব মাত্ৰ তাৰপিছতে আপোনাৰ
এইটো আছে ৰেনো 7 Pro হয় 12 GB 256 GB ফোন হয় এইটো আপোনাৰ এনে অনলাইনত দাম আছে 48,000 এতিয়া আপুনি এইটো 18,000ত পাই যাব অৰিজিনাল ডিসপ্লেৰ লগত ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট হ'ব আৰু আপোনাৰ মই ৰিপেয়াৰিং কৰা ফোন খুব কমেই বিক্ৰী কৰোঁ কাৰণ মোৰ ফ্লিপকাৰ্টৰ পৰা ডাইৰেক্ট যোনটো এক্সচেঞ্জৰ ফোন হয় ডাইৰেক্ট কোম্পানীৰ পৰা মোৰ মালাহে মই ডাইৰেক্ট দি আছোঁ এনে ৰিপেয়াৰিং চিপেয়াৰিং তেনেকুৱা নহয় আইফোনত আপুনি এনে মাৰ্কেটত যাব গুৱাহাটীত হওক বা আমাৰ ইয়াতে বহুত জায়গাত আছে আইফোন কেইটা আপুনি যেতিয়া ল'ব চাব আপুনি বেটাৰী হেল্থ বহুতে বেছিকৈ বিচাৰে বা আপোনাৰ নতুন ইউজ কৰা ফোনতো আপোনাৰ বেটাৰী হেল্থ বিচাৰিব 90-95 তেনেকুৱা লিখি দিয়ে কিন্তু তেনেকুৱা নহয় যোনটো 90-95 বেটাৰী হেল্থ থাকে না আইফোনত সেইটো ফেক হয় এইটো বুষ্ট কৰি কিনে বনাই দিব পাৰে কিন্তু মই যিকেইটা ফোন দিছোঁ আইফোনত মই এটা মোবাইলতো বেটাৰীত বুষ্ট নকৰোঁ বুষ্ট নকৰাকৈ দিছোঁ যদি বেয়া হয় এইটো ৰিস্ক মই লৈছোঁ যদি 6 মাহ 1 বছৰত যদি বেটাৰী বেয়া হয় মই ৰিস্ক ল'ম মই নিজে ফ্ৰীতে এক্সচেঞ্জ কৰি দিম কিন্তু বুষ্ট কৰা বেটাৰী মই বিক্ৰী নকৰোঁ যি আহে একদম একজেক্ট আহিব একদম পুরো ওকে পাই যাব আপনি বা লোৱাৰ পিছতো দুদিন পিছত আপনি এপ ষ্টৰৰ পৰা বেটাৰী ষ্টেটাছ ডাউনলোড কৰিলেও গম পাই যায় বেটাৰীটো বুষ্ট কৰা হৈছে নে নাই কিমানখিনি অৰিজিনেল হেল্থ আছে গোটেইখিনি গম পাব মই তেনেকুৱা কিবা কাম নকৰোঁ যি কৰোঁ একদম আপুনি ওচৰতে কৰিম গোটেইখিনি কৈ দিম প্ৰব্লেম পাইছে মই সলিউশ্যনো দি দিম হয় লোয়েষ্ট দামৰ পৰা বেছি দামলৈকে আপুনি অলপ দেখাই দিব পাৰিব আইফোন বৰ্তমানতো মোৰ তাতে তেনেকুৱা বেছি ষ্টক নাই এনেকুৱা আইফোন এইটো আছে 12 আহিব 128 GB আছে 87 হেল্থ আছে ফোন মানে মোৰ একদম ভাল কণ্ডিশ্যনত আছে এইটো আপোনাৰ 32,000 আহি যাব একদম ভাল কণ্ডিশ্যনত আছে 6 মাহৰ ৱাৰেণ্টি আছে এতিয়া লোয়েষ্ট দামটো লোৱেষ্ট আপোনাৰ হ'লে আইফোন 6 হ'ব হয় 6 এইটো পাই যাব এইটো আইফোন 6 হয় এইটো আপোনাৰ হ'ব 6,500 টকা পাব এইটো 6,500 পাই যাব আইফোন 6 দাম কেইটা কৈ দিব দোকানৰ এড্ৰেছ আপোনাৰ যোনটো এইটো চেণ্ট্ৰেল বেংকৰ ওচৰত হয় জাগাখিনিৰ নাম হয় ৰামজানকী চক ৰামজানকী চকত আহি কিনে আপুনি চেণ্ট্ৰেল বেংক যোনটো আছে চেণ্ট্ৰেল বেংক কাৰেণ্ট অফিচ বা ইলেক্ট্ৰিচিটি বৰ্ড বা আপোনাৰ হোটেল ফেমিলি প্লেছৰ পৰা থিয় হৈ কিনে একদম লেফ্ট ছাইডত 2 নম্বৰ দোকানটো হ'ব মোৰ আগফালে দেখা পাব চাইনবোৰ্ড লগোৱা আছে চাহ মোবাইল এণ্ড জেৰক্স বুলি চাইনবোৰ্ড মৰা আছে বা আপুনি গুগলতো যদি মানে লোকেশ্যনটো বিচাৰে মই দেখাই দিছোঁ গুগলতো লোকেশ্যন বিচাৰিলে আপুনি পাই যাব ৰ'ব মই দেখাই দি আছোঁ এইটো আছে মোবাইলত আপুনি গুগলৰ লোকেশ্যন যদি মাৰি দিয়ে গুগলত লোকেশ্যন ওলাই যাব গোটেইখিনি আহি যাব বা কণ্টেক্ট নম্বৰটো আপোনাৰ তাতে দিয়া থাকিব যদি কোনোবা আহিবলগীয়া আছে ফোন কৰিব বা আপুনি আহিলে হ'ল পাই যাব দাম কমতে পাই যাব পাছ কৰক